হাই ফ্ৰেণ্ড, কি খবৰ? নিশ্চয় আপোনাৰ সকলোৰে ভাল। ব্লগ দিব পৰা নাছিলোঁ, বতৰটো বহুত বেয়া আছিলে। আজি 8 দিনমান হ'ল কণ্টিনিউ বৰষুণে দি আছে। আজি বতৰটো অলপ ৰ'দ দিছে, চব ৰ'দ দিছে, গতিকে ভাবিলোঁ ব্লগ এটা বনাওঁ আৰু আপোনালোকৰ লগত অলপ কথা পাতোঁ। গতিকে ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো কণ্টিনিউ চাওক, যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো কণ্টিনিউ চাওক। ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে বিশেষকৈ মই ক'ব নালাগে, টাইটেল আৰু থাম্বনেইল দেখি আপোনালোকে নিশ্চয় গম পাইছে। ভাবিলোঁ দুটামান গীত গাওঁ আপোনালোকৰ লগত আৰু আপোনালোকে শুনক। যদি ভাল পাইছে এটা লাইক কৰি দিয়ক আৰু মোৰ যদি চেনেলটো এনেকৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক। এতিয়া বেছি কথা পাতি নাথাকি ভিডিঅ'টো আপোনালোকে চাওক, কেনেকুৱা পালে জনাব কমেণ্টত। এতিয়াতো ব্লগ আহি থাকিব বাৰু, ভিডিঅ' মই কণ্টিনিউ দিবলৈ চেষ্টা কৰিম। এতিয়া ভিডিঅ' আহিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া ভিডিঅ'টো সোনকালে পাব আৰু ভিডিঅ'টো শেষলৈকে চাওক আৰু কেনেকুৱা পালে কমেণ্টত প্লিজ জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চকুহাল মেলি লৈ গধূলো গা ধুবলৈ আহে বাকী দিয়া ৰঙা চাহ খায়ে মই হাললৈ যাম। তুমি চাগে তেতিয়া শোৱা পাতিতে থাকা, তুমি চাগে তেতিয়া শোৱা পাতিতে থাকা, শুনিছানে?